সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি আপুনি লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু আমি মানে কালি গৈছিলোঁ ফাংচন চাবলৈ আমাৰ ওচৰতে এখন ফাংচন আছিল গৰিয়ামুৰি যিটো ছাত্ৰ সন্থাৰ যিটো এই হেৰি হয় সন্মিলন হয় তো আমাৰ ইয়াতে প্ৰথমবাৰৰ বাবে ফাংচন হৈছিল তাতে আমি গৈছিলোঁ তাতে মৃণাল স্বৰ্গম বুলি এজন গায়ক আহিছিল তাৰ পাৰফৰ্মেঞ্চ চাই ভাল লাগিল তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মই মানে ভিডিঅ' কৰিছিলোঁ তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো একদম শেষলৈকে চাব যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই দৰ্শক আহিছে খুব ভাল লাগিছে গতিকে সকলো সহযোগ কৰে নাই কৰিব না জোৰকে মোক কিন্তু পুৰা সহায় হ'ব লাগিব দেই আপোনালোকৰ যিটো ঘৰীয়া সংগঠনৰ টাইটেল চং আছে সেই গীতটি মই গাইছিলোঁ আৰু মোৰ লগতে ৰাজীৱ ককাইদেউ গাইছিলে গতিকে তেওঁ আছে অলপ পিছত আহিব গতিকে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ গীতৰ পৰা আৰম্ভণি কৰিব ওলাইছোঁ সকলোৰে সহায় সহযোগ পালে খুব ভাল লাগিব কৰিব না জোৰকে বঢ়িয়া ঘৰ নাচিব লাগিব দেই অগত মোৰ লগতে জোচটো চাওঁ যে এইবাৰ এইফালে দেই ছোৱালীকেইটা ফালে অ' জানমণি হ'বনে জানমণি আছে নে ল'ৰাখিনি শুনিছোঁ জানমণি আছে না অকমান কানেকশ্যন প্ৰব্লেম একো নাই হৈ যায় যান্ত্ৰিক বিজুতিৰ কথা নহয় একো নাই আকৌ সুধিছোঁ জানমণি আছে নাই ল'ৰাখিনি আছে কি বুলি মাতা জানমণি জান সোণ ৰঞ্জন কলিতা শ্ৰীধৰ কি বুলি মাতা কি বুলি জান বুলি এই বঢ়িয়া ফাটাফাটি এই জানমণি তুমি মোৰ কামনা বাসনা তুমি মোৰ জীৱনৰ বৰষা তুমি মোৰ কোনে কলি অন্যায়বা এই পিছফালে তালাব ইমান ঠাণ্ডা ৰাজৰে এনেকে ভাল নালাগে দেই ইমান জোচ চাই আছে ৰাজৰে ইমান জনা শুনা কি এটা এটা চাউন্ড লাগিব দেই এইফালে তোমালে ভাল লাগিলে ঐ ভাবিলে ঐ মহিলা জোৰকে মহিলা ইমানবিলাক মানুহ আছে এইখিনি চাম মোৰ নিজৰ লাজ লাগিছে পুৰা ডাঙৰ চান হ'ব লাগে মৰিলা এই হৈছে আৰু কাম নাই গতিকে ল'ৰাবিলাক সদায় ফাৰ্ষ্ট হ'ব লাগিব ল'ৰা চাম দেই পুৰা ৰেডি দেই ল'ৰাবিলাকৰ চাউণ্ডটো পুৰা আহিব লাগিব মৰিলা কেনে পুৰা লাজ লাগিছে ন
এই চোৱা ল'ৰাৰ জোচটো এটা হাতিলে গতিকে ছোৱালীবিলাকক সৰু হৈ থাকিব নালাগে চাওঁ দিয়া মৰিলং বঢ়িয়া সমান একেলগে মৰিলং লাগি যায় মৰিলং লাগি যায় মৰিলং লাগি যায় মৰিলং লাগি যায় মৰিবা অলপ খাই যাবি জোচটো কমি আছে দেই